নমস্কাৰ বন্ধুসকল, মই আজি আপোনালোকক যৌন দুৰ্বলতাৰ কাৰণ আৰু তাৰ নিৰাময়ৰ উপায়ৰ কিছুমানৰ বিষয়ৰ কথা আলোচনা কৰিম। যৌন শক্তি হৈছে জীৱনৰ অতি গুৰুত্বপূৰ্ণ আৰু পৰম আকাংক্ষিত এক মহামূল্য সম্পদ। মানৱ জীৱনৰ সকলো আনন্দ এই যৌন ক্ষমতাৰ সন্তুষ্টিৰ পৰাই আৰম্ভ হৈছে। সুস্থ জীৱন যাপনৰ কাৰণে সফল যৌন সন্তুষ্টিৰ প্ৰয়োজন আছে। যৌন অসন্তুষ্টি বিভিন্ন ৰোগ ব্যাধিৰ কাৰক হ'ব পাৰে। মানসিক অৱসাদ, হতাশা, অযথা ভয়, অযথা শংকা আৰু সংশয়, সন্দেহ আৰু মানসিক ব্যাধিবিলাকৰ মূল কাৰণ হৈছে এই যৌন অসন্তুষ্টি। অসন্তুষ্ট যৌন জীৱন কটোৱা ব্যক্তিৰ সামাজিক আৰু ব্যৱহাৰিক জীৱনো সুস্থ নহয় আৰু আচাৰ আচৰণ অস্বাভাৱিক হোৱাৰ সম্ভাৱনা আছে। এখন সুস্থ সমাজৰ বাবে এনেধৰণৰ অসুস্থ আৰু অস্বাভাৱিক আচৰণৰ ব্যক্তি অবাঞ্ছিত বোজাস্বৰূপ হ'ব পাৰে। কিন্তু অতি দুখৰ বিষয় যে এয়ে আমাৰ সমাজৰ শতকৰা 12 পৰা 15 জন লোকৰ মাজত তীব্ৰ যৌন দুৰ্বলতা থাকে। বহুতে লাজত বা সামাজিক কাৰণত লঘু লাঞ্ছিত হোৱাৰ আকাংক্ষাত নিজৰ যৌন দুৰ্বলতা লুকুৱাই ৰাখি কাৰো লগতে সমস্যাবোৰ আলোচনা নকৰাকৈ থাকে। বহুতো দম্পতীয়ে যৌন অক্ষমতাৰ ফলত প্ৰচণ্ড মানসিক অন্তৰ্দৰ্শত ভুগি সমগ্ৰ জীৱনটো নীৰৱে পাৰ কৰি দিয়ে, অথচ ওচৰৰ ডাক্তৰৰ ওচৰলৈ গৈ সমস্যাটো আলোচনা কৰি পৰামৰ্শ লোৱাৰ প্ৰয়োজনীয়তা অনুভৱ নকৰে। আজিকালি পুৰুষ আৰু নাৰী উভয়ে যৌন দুৰ্বলতা নিৰাময়ৰ বাবে বিভিন্ন চিকিৎসা পদ্ধতি আৰু উৎকৃষ্ট ঔষধ আদি উদ্ভাৱন হৈছে। লজ্জা পৰিহাৰ কৰি নিজস্ব সমস্যাবিলাক মুকলিকৈ চিকিৎসকৰ লগত আলোচনা কৰিলে এনেধৰণৰ যৌন দুৰ্বলতা বা যৌন অক্ষমতাৰ সমাধান সূত্ৰ নিশ্চয় ওলাব আৰু অসন্তুষ্ট দম্পতীৰ মানসিক অশান্তি নিশ্চয় দূৰ হ'ব। যদি ভিডিঅ'টো চাই ভাল লাগিলে আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।